Btr सरकारनि बानजायनायाव फिन खेबसेबाव गोदान हाबाफारि Btr सरकारनि बानजायनायाव दिनै 14 मे खालारखालि BTC सेक्रेटारियेटनि नयंआव UNICEF फिल्ड मिशन हाबाफारि खुंफुंनाय जादों। बे हाबाफारियाव इउनाइटेड नेशन्स इन्टारनेशनेल चिल्ड्रेन इमारजेन्सि फान्डखौ ओनसोलाव माबोरै गोसारहोनो हागोन बिनि सायाव गुवार आरो गोथौवै सावरायलायनाय जायो। बे मेहेरगोनां हाबाफारियावनो बाहागो लादोंमोन BTRनि गाहाय मावफुं सोद्रोमा प्रमद बर', मावफुं सोद्रोमा रनजित बसुमतारी, UNICEF India चाइल्ड प्रोटेक्शननि चीफ सलेदार हेरेर आरो UNICEF आसाम एन्ड नर्थ ईस्ट इंडिया फिल्ड अफिसनि चीफ डक्टर मादुलुका जनाथन बिथांमोनजों लोगोसे UNICEF इन्डियानि माखासे मावथिफोराबो बे हाबाफारियाव बाहागो लादोंमोन। UNICEF आरो BTR गभर्नमेन्टर লগত MOU साइन হৈছিল আৰু তাত মূলত চাইল্ড প্ৰটেকশ্যন, চাইল্ড ট্ৰেফিকিং আৰু চাইল্ড মেৰেজৰ লগতে ফেমিলি কাউন্সেলিং এটা প্ৰগ্ৰাম আমি ঠিক কৰিছিলোঁ আৰু সেই হিচাপে আজি বহুতখিনি আগবাঢ়ি আহিছে আৰু ইউনিচেফে ইতিমধ্যে বহুতখিনি প্ৰজেক্ট তেখেতসকলে BTR অঞ্চলত ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেংচন কৰিছে আৰু বিশেষভাৱে আমি BTR অঞ্চলত কেইবা বছৰত ধৰি দেখা পাই আহিছোঁ যে ইয়াত মাজে মাজে ট্ৰাফিকিং হৈ থাকে আৰু চাইল্ডৰ বহুত ইছ্যুজ আছে। এই ইছ্যুজবিলাক ইয়াত ৰিজল্ভ কৰা হোৱা নাই। আজি মেল নিউট্ৰিশ্যনটো আমাৰ এৰিয়াত বহুত বেছি আছে। আগত বহুত বছৰ এই ইছ্যুবিলাক ইগন'ৰ কৰি অহাৰ কাৰণে আজি আমি সেইটো বহুত বেয়া কণ্ডিশ্যনত দেখিবলৈ পাইছোঁ আৰু যোৱা কেইমাহৰ পৰা কোকৰাঝাৰত আমি কাম কৰা আৰম্ভ কৰিছোঁ। বাকী ষ্টেটতো ডিষ্ট্ৰিক্টতো আমি এতিয়া আৰম্ভ কৰিম। তো মূলত চাইল্ড প্ৰটেকশ্যন যিটো চিলড্ৰেনসকলে বিভিন্ন ভিক্টিম হয়, বিভিন্ন মানে পৰিৱেশৰ শিকাৰ হয়, ইয়াৰ পৰা আমি কেনেকৈ চাইল্ডসকলক মানে শিশুসকলক ভালকৈ ৰক্ষণাবেক্ষণা দি ৰাখিব পাৰোঁ আৰু ভালকৈ গ্ৰ' কৰিব পাৰোঁ, মানে ডাঙৰ দীঘল কৰিব পাৰোঁ, ইয়াৰ ওপৰত আলোচনা হৈ আছে। আৰু তাত ইউনিচেফৰ অল অভাৰ ৱৰ্ল্ড কাম কৰাৰ এটা ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আছে, তেখেতসকলৰ ষ্টৰি আছে। তো সেইটো লৈ পেলাই আমি BTR অঞ্চলত অলপ কুইকলি কামবিলাক কৰিবৰ কাৰণে ইউনিচেফক আমি লগত লৈ কাম কৰিছোঁ আৰু ইউনিচেফে আহিছে। আজি তেখেতসকলৰ কাণ্ট্ৰি হেড ইয়াতে আহিছে, নৰ্থ ইষ্টৰ যিটো চাইল্ড ট্ৰাফিকিং এণ্ড চাইল্ড প্ৰটেকশ্যনৰ হেডবিলাক আহিছে। বহুতখিনি কথা ইয়াত আলোচনা হ'ব আৰু মই আশা কৰিছোঁ যে অনাগত দিনত বড়োলেণ্ড এৰিয়াত উইমেন আৰু চাইল্ড ৰিলেটেড যিবিলাক ইছ্যু আছে, মহিলা আৰু শিশু মানে লগত সম্পৰ্ক থকা যিবিলাক সমস্যা আছে, সেইটো আমি তেনেকুৱা বহুতখিনি অৰ্গেনাইজেশ্যনক লগত লৈ কাম কৰি অতি শীঘ্ৰে সমাধান কৰিব পাৰিম। EM তাত ভিজিট কৰিছে আৰু তেখেতে কিছুমান অফিচিয়েল ডিচিশ্যন লৈছে আৰু আমি সেই ডিচিশ্যনটো তেখেতে আমাক জনাইছে আৰু সেই হিচাপে নট অনলি পাথাৰঘাট, এতিয়া BTR অঞ্চলৰ কোনো ভূমি কোনো তেনেকুৱা ইলিগেলি অকুপাই কৰিব নোৱাৰিব, আমি সেইটো নিবিচাৰোঁ। আৰু লগতে যিখিনিয়ে এতিয়া ইলিগেলি যদি অকুপাই কৰি লৈছে তেখেতসকলে সেই ভূমিবিলাক ৰিলিজ কৰি দিব লাগে গভৰ্ণমেণ্টৰ। আৰু ইভেন আমি এতিয়া গভৰ্ণমেণ্টৰ পৰা কোকৰাঝাৰ টাউনত কিবা এটা ডাঙৰ প্ৰজেক্ট কৰিবলৈ ইয়াত ভূমি নোহোৱা হৈছে, মাটি নোহোৱা হৈছে। তো সেইকাৰণে আমিও ইভেন গভৰ্ণমেণ্টে এতিয়া আমি মাটিবিলাক কিনি আছোঁ। আগৰ গভৰ্ণমেণ্টৰ সময়ত এজন ব্যক্তিয়ে সেই চৰকাৰী মাটিবিলাক মানে বহুত জাগাত মানে তেখেতসকলে দখল কৰি ল'লে, বহুতখিনি মাটি তেখেতসকলে নিজৰ কৰি ল'লে। এতিয়া আমাৰ ইয়াতে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন বনাবলৈ বহুত ক্ৰাইচিছ হৈছে। সেইকাৰণে এতিয়া BTR গভৰ্ণমেণ্টে পুনৰ মাটি কিনিবলৈ প্ৰয়োজন হৈছে। ইয়াত এটা পাৰ্ক বনাবলৈ মাটি নাই, ইয়াত এটা কমিউনিটি হল বনাবলৈ মাটি নাই, কনভেনশ্যন চেণ্টাৰ বনাবলৈ মানে ভূমিৰ সমস্যা হৈছে, বহুতখিনি সমস্যা ইয়াত হৈছে টাউনৰ ওচৰে পাঁজৰে এই অঞ্চলত। তো সেইকাৰণে এতিয়া কোনো মাটি আমি কোনো ভূমি তেনেকুৱা বেদখল কৰাটো আমি কোনো কাৰণতে ইয়াত একচেপ্ট কৰা নহ'ব। গভৰ্ণমেণ্টৰ মাটি কোনো ল'ব নোৱাৰে। কোনোবা ভূমিহীন তাক কোনোবা এটা এৰিয়াত আমি এলটমেণ্ট দি পেলাই গভৰ্ণমেণ্টে চৰকাৰী পলিচি হিচাপে আমাৰ ডিচিশ্যন লৈ পেলাই কৰাটো বেলেগ কথা। আমি ভূমিহীনসকলকো, আমাৰ খিলঞ্জীয়া ভূমিহীনসকলক আমি প্ৰায়ৰিটিত আমি চাই আছোঁ। তেখেতসকলক ভূমি প্ৰদান কৰাৰ কাৰণে আমি অলৰেডি বহুতখিনি আমাৰ যিটো ডিচিশ্যনবিলাক আগবাঢ়ি গৈছে। অহা 1-2 মাহৰ ভিতৰত আমাৰ যিবিলাক NC যিটো আছে, নন কেডেষ্ট্ৰিয়েল ছাৰ্ভে হৈ যোৱাৰ পিছত সেই ভূমিবিলাক পাট্টা পাব আৰু আমাৰ এৰিয়াবিলাকত যিবিলাকে ফৰেষ্টত বসবাস কৰি আছিলে সেইসকলে লেণ্ড পাট্টা পাব। আৰু যিখিনি চৰকাৰী ভূমিত বহুত বছৰ বসবাস কৰি থাকিলে, যিবিলাকে ডিজাৰ্ভ কৰে আজি, সেই ডিজাৰ্ভ কৰা মানুহবিলাকে যিসকলে পাবলৈ মানে সাৰ্থক হৈছে তেখেতসকলে সেই ভূমিৰ পাট্টাবিলাক পাব। মই বহুতখিনি স্কুল মানে যোৱাকালি চালোঁ, মানে কি হৈছে বহুতখিনি প্লেনিংবিলাক নাছিলে। কিছুমান নতুনকৈ ৰাস্তা পদূলি হৈছে, তাত কালভাৰ নাই, তাত পানীবিলাক জাম হৈ গৈছে। চবতো নদীৰ পানী নহয়, কিছুমানত বৰষুণৰ পানীও তাত সোমাই গৈছে। আৰু বহুত জাগাত কি হৈছে, ড্ৰেইন ছিষ্টেম নাই।
মানে ক'ৰবাত ৰাস্তা বনাইছে কিবা বনাইছে ড্ৰেইন নাই আগৰে পৰা বনোৱা এইবিলাক সেইকাৰণে আজি স্কুলবিলাকত পানী সোমাইছে আৰু কিছুমান স্কুল 30 বছৰ 40 বছৰ আগত নিৰ্মাণ কৰা ইয়াৰ পিছত কোনো নতুনকৈ ৰিন'ভেশ্যন কৰা হোৱা নাই আৰ্ট ফিলিং কৰা হোৱা নাই সেই স্কুলবিলাক বহুত ল' হৈ গৈছে ডাউন হৈ গৈছে তো সেই এৰিয়াবিলাকত আজি সোনকালে মানে অলপ বৰষুণ দিলে পানীবিলাক আহে তো ইয়াৰ কাৰণে ডাঙৰ এটা পলিচি লাগিব কিছুমান ঠাইত আমি পানীবিলাক ডিপাৰ্টমেণ্টক কৈ পেলাই ওলাই দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু বহুত স্কুলছ আছে যিবিলাক আপুনি পানী ওলাবও জাগা নাই স্কুলটোৱে মানে ডাউন হৈ গৈছে তো সেইবিলাকৰ কাৰণে নতুন কনষ্ট্ৰাকশ্যন আমি কৰিব লাগিব সেই কনষ্ট্ৰাকশ্যনৰ কাৰণে আমি আমাৰ তাত যিখিনি পুঁজি আছে এইবাৰ আমি কৰিম আৰু বাকীখিনি আমি অসম চৰকাৰৰ লগত কথা পাতি সেইখিনি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম ময়ো চাই আছোঁ ইউটিউব মিডিয়াবিলাকক আৰু তেখেতক ময়ো শীঘ্ৰে লগ কৰিম তেখেতক আমি হেল্প কৰিম যিখিনি প্ৰতিভা থকা খেলুৱৈসকল আছে তেখেতসকলক আমি বহুত হেল্প কৰিম আৰু এডুকেশ্যন আৰু স্পৰ্টছ এই ক্ষেত্ৰত আমি আৰু কালচাৰ যিসকলে আজি নিজৰ প্ৰতিভা দেখাব পাৰিছে তেখেতসকলক হেল্প কৰিম আৰু যিসকলৰ ইচ্ছা আছে তেখেতসকলকো আমি হেল্প কৰিম नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेन्स रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70026133133 9101 536360 70020261333 9101536360